হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' আগবঢ়াইছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ মাতটো অকণমান ভাগি আছে, চৰ্দি হৈছে বাবে, গতিকে আপোনালোকে কোনো যাতে বেয়া নাপায়, গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আজি প্ৰিপেৰেশ্যন চলি আছে বাৰ্থডে, আৰু কাৰ বাৰ্থডে মই আপোনালোকক জনাই আছোঁ বাৰু। গোটেইবিলাক বেলুন আমি ফুলাই আছোঁ, আৰু এয়া দেখিছেনে মিষ্টাৰে পূৰা কামত বিজি, আৰু সকলো কামে কামে লাগি আছে। বাৰ্থডে বয় হেৰি পিন্ধি আছে। আৰু আপোনালোকেতো দেখিলে কাৰ বাৰ্থডে, আৰু সি হৈছে আমাৰ ভাগিন হয়, এখেতৰ জেঠাই ছোৱালীৰ ল'ৰা হয়। তাৰ আজি 2 বছৰ কমপ্লিট হ'ব। আজি এখেতে ভিডিঅ' কৰিছে, আৰু এইখিনি ফুলাই হৈ গ'ল, আৰু এতিয়া কেক কাটিব লাগে, আৰু মানুহবিলাক আহিছে। অকণমান দেৰিয়ে হৈ গ'ল, কাৰণ ভকতৰ কামখিনি আগত হৈ গ'ল, তাৰ পৰাহে এইবিলাক কৰা হৈছে। আপোনালোকক মই দেখাই থাকিম পাছত কি কি হৈ থাকে। কেকটো আনোতে অকণমান কিবা কিবি হৈ গ'ল, মানে পোৱালিটোৱে ধৰি আনিছিলে, তাৰ পৰা গাড়ীত মানে কিবা হৈ গ'ল, সেইকাৰণে তেনেকুৱা হৈ থাকিলে। আৰু তাৰ দেখিছেনে পূৰা কেক কাটিবলৈ মই আহি ঘৰ পাই গ'লোহি বাৰ্থডে খাই, আৰু মই এতিয়া ইস্ত্ৰি দিবলৈ লৈছোঁ কাপোৰ। এফালে যাম কাইলৈ, একদম ৰাতিপুৱাই যাব লাগিব, 5টামান বজাতে ওলাই যাব লাগিব। ক'ত যাওঁ বাৰু আপোনালোকক ক'ম। আৰু মই কাপোৰখিনি ইস্ত্ৰি কৰি লওঁ। এখেতৰ চাৰ্ট আৰু মোৰ পাটৰ কাপোৰ এযোৰ আছে নেকি, পাটৰ কাপোৰযোৰ ইস্ত্ৰি কৰি লওঁ। ইস্ত্ৰি কৰা কামটো মোৰ বহুত আমনি লাগে, কিন্তু নকৰিলেও নহয়। এতিয়া ইস্ত্ৰি কৰি লওঁ, কৰি লৈ আপোনালোকক মৰ্ণিঙত লগ পাই আছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকিব। এইযোৰ মোৰ বিয়াৰে মেইন ছেট হয়, কিন্তু মোৰ বিয়াত বৰষুণ দিছিলে, সেইকাৰণে মানে অকণমান পাতলিবিলাক এনেকুৱা হৈ গ'ল। মই বেছিকৈ পিন্ধাই নাই, আৰু যেতিয়া মোৰ বিয়া হৈছিলে তেতিয়া ৰেড মিনা কৰা কাপোৰ ওলোৱাই নাছিলে, কিন্তু এইযোৰ সূতাৰ যদিও ভালেই লাগে, ডিজাইনটো বহুত ধুনীয়া। তাকে ইস্ত্ৰি কৰি লওঁ। ইমান কৰিব নালাগে, মানে মই কৰিছিলোঁৱে আগতে, কৰি ভৰাই থৈছিলোঁ, হ'লেও বহুত দিন পিন্ধা নাই কাৰণে অকণমান ইস্ত্ৰি কৰি লওঁ। চাদৰখন এইখন পূৰা হেভিকৈ এনেকৈ গোটেই গাতে লতা লতা ডিজাইনত ফুল আছে।
এনেকুৱা মোৰ ভাল লাগে কাপোৰযোৰ। এইযোৰ মোক জেঠাইহঁতৰ বৌয়ে দিছিলে বিয়াত। মোৰ চইচ নহয় বাৰু, বৌয়ে চইচ কৰি দিয়া। হ'লেও মোৰ কাপোৰযোৰ ভাল লাগে। আৰু এই কাপোৰযোৰ সকলো ছোৱালীয়ে, মাইকী মানুহে মানে প্ৰিয়ই হয়, মানে কিমান স্মৃতি জড়িত হৈ থাকে কাপোৰযোৰৰ লগত। বাৰু মই ইস্ত্ৰি কৰি লওঁ, তাৰপৰা কাইলৈ মৰ্ণিঙত মই ক'লৈ যাওঁ এযোৰ পিন্ধি আপোনালোকক দেখাই থাকিম। তো গুড মৰ্ণিং সকলোকে। আৰু আমি এতিয়া 6টা বাজিলে ওলাই আহিলোঁ আৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম বাৰু। এতিয়া পূৰা সাজি কাচি আহি গ'লোঁ। আৰু পাছত আমাৰ ঘৰত মানে মিস্ত্ৰী আছিলে, দাদাকেইটাকো ঘৰত থৈ যাম, মানে ৰুমত থৈ যাম। আৰু মিষ্টাৰ এয়া আৰু তেন্তে আমি গৈ লওঁ, তাৰপৰা দেখাই থাকিম। তো আমি ইমান মৰ্ণিং ওলাইছোঁ জোৰোণ দিবলৈ, দুলীয়াজানলৈ যাম, কইনাৰ ঘৰ দুলীয়াজান। আৰু বিয়া হৈছে আমাৰ ছাতি ধৰা সখীৰ বিয়া, আৰু গতিকে আমি জোৰোণত যাবলৈ ওলালোঁ। মই যাওঁতে মিষ্টাৰৰ লগত মানে আমাৰ নিজৰ গাড়ীখনত নাই যোৱা, বন্ধনীহঁতৰ গাড়ীত গৈছোঁ। আৰু আমি এনেকৈ 3জনী যাম আৰু লগৰ এজন যাব, এনেকৈ গৈ আছোঁ। আৰু আপোনালোকক তাত যি পাৰোঁ দেখাম বাৰু। তো আমি আহি নাহৰকটীয়া পাই গ'লোহি, আৰু এইডোখৰত অকণমান ৰৈছোঁ। আৰু মানে গাড়ী এখন সিফালে গুচি গ'ল, সেইকাৰণে আমি ইয়াত ৰৈ দিছোঁ। আমি বন্ধু আনি দেই লাজ কৰিছে, ৰৈ দিব কৈছে। ফাইনেলি ইমান দূৰ আহি পাই গ'লোঁ দুলীয়াজান কইনা ঘৰ। আৰু এনেকৈ আমি আঁতৰিলেহে আমি ভিতৰত সোমাই যাব পাৰিম, গতিকে আমি ৰৈ আছোঁ আৰু সকলোবোৰ। আপোনালোকে চাব আমাৰ কইনা ঘৰ, আৰু কইনাক কেনেকুৱা লাগিলে আপোনালোকে জনাব।
যিটো একেই আমাৰ তো এতিয়া আমাৰ জোৰোণ পিন্ধাই মেলি হৈ গ'ল আৰু আমি খাই বৈ ৰেডি হ'লোঁ। অকণমানতে আমি যাব লাগিব কাৰণ আকৌ ঘৰ পাওঁতে অকণমান দেৰি হৈ যাব, দূৰ বাট যে। দুলীয়াজান টাউনতে আছে, তাৰপৰা একেবাৰে ঘৰত গৈহে তো আমি জোৰোণৰ পৰা ঘূৰি গৈ আছোঁ আৰু অকণমান আপোনালোকক যি পাৰোঁ দেখুৱালোঁ আৰু কাৰণ আগফালৰ পৰা মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, ভকত বহি আছিলে সেইকাৰণে আগফালে শৰাই সজোৱা আছিলে, গতিকে মই আগফালৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এখন বুঢ়ী দিহিং পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আহোঁতে পিছে বৰষুণ দি আছিলে, এতিয়া ৰ'দ দিছে আৰু অকণমান আৰু আমি ঘৰ গৈ পাওঁগৈ মানে চাগে আন্ধাৰেই হৈ যাব। ফাইনেলি আমি আহি পাই গ'লোঁ শিৱসাগৰ আৰু আমি বিয়াৰ ঘৰতো সোমালোঁ বাৰু, কিন্তু আপোনালোকক দেখুৱাবলৈহে নহ'ল কাৰণ বিৰাটে ভাগৰ লাগিছে। গাড়ীত অহা যোৱা কৰি থকাটো বিৰাটে ভাগৰ, কাৰণ বেছি সময় আমি তাত ৰ'ব নাপালোঁ। একেবাৰে ঘৰত গৈ আপোনালোকক দেখাই আছে। আৰু মই এটা ঘড়ী আজি গিফ্ট পাই গ'লোঁ আৰু এখেতে মোক এটা ডিজিটেল ঘড়ী আনি দিলে মানে তেখেতৰ চইচ সম্পূৰ্ণ তেখেতে আনিছে আৰু কেতিয়াবাই অৰ্ডাৰ দিলে, কিন্তু আজি আমি ৰাতিপুৱাই গুচি যোৱাৰ কাৰণে তেওঁ মোক নিদিলে আৰু এতিয়া ঘৰত আহি পানি মোক দিছে। কালাৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে কালাৰটো। আৰু মই ভাবি আছিলোঁ মনতে এনেকুৱা কালাৰ এটা ডিজিটেল ঘড়ী ল'ম বুলি। ফাইনেলি এখেতেই মোক আনি দিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু পিন্ধিলে আপোনালোকক মই নিশ্চয় দেখাম। এতিয়া এইটো হয় নৈচৰ হয়, ইয়াৰ লগত এডাল চাৰ্জাৰ দিছে আৰু এই ঘড়ীটোৰ ছেটিংছবিলাক মিলাব লাগিব। মোবাইলত এটা এপছ আছে আৰু এপছটো ডাউনলোড কৰি পানি এই ছেটিংছবিলাক মিলাব লাগিব আৰু এখেতে মোক মিলাই দি আছে, মই নাজানো ইমান ভালকৈ। এনেকৈ মই ডিজিটেল ঘড়ী ফাৰ্ষ্ট পিন্ধিম আৰু ইয়াত এনেকৈ ৱালপেপাৰ দিব পাৰি আৰু চব মানে ফোন কৰিব পাৰি, গান, আৰু আপুনি দিনটোত কিমান ৱৰ্কআউট কৰিলে, কিমান এনাৰ্জি লষ্ট হ'ল, সেইবিলাক আপুনি সকলো ইয়াতে পাব। আৰু ইয়াৰ দামটো হ'ল ৩,৯৯৯ লিখা আছে, বাকী কিমান লৈছে মই সিহঁতক সুধি থকা নাই। আৰু গিফ্ট দিয়া বস্তুটো এনেকৈ কিমান দাম লৈছে সুধি থাকি মোৰ ভাল নালাগে। গিফ্টটো লাগিলে সৰুৱে হওক, দামীয়ে হওক, সস্তীয়াই হওক, মৰমত দিয়া বস্তুটো সদায় স্পেচিয়েল হয় আৰু সযতনে ৰাখোঁ মই সদায়। আৰু তেনেহ'লে আজি বহুত ৰাতি হৈ গ'ল, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম। বাই বাই।